তো সেই গাইজ স্বাগতম টু এ নিউ ব্লগ আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনালো আৰু বৰ্তমান আছো মই বিয়া ঘৰত আপোনালোকে হয়তো ভাবিছে ইয়াত ৰভা নাই পেণ্ডেল নাই একো নাই বিয়া ইয়াতে নহয় বিয়া হ'ব ভৱনত আৰু আপোনালোকক সকলো দেখাম আৰু এয়া আহি গ'ল আমাৰ পুৱাই লাল চাহ আৰু ইহঁতকেইটাই খালে বাৰু কিন্তু মই খোৱা নাই এতিয়ালৈকে খাই লওঁ মজাকে এই বস্তুবিলাক এতিয়া লৈ যোৱা হ'ব ভৱনত যোৱাকালিতো বহুতবিলাক বস্তু লৈ গৈছো আৰু আজি এইখিনি বস্তু বাকী আছে এইখিনি লৈ যাম আৰু একদম আৰম্ভণিৰ পৰা শেষক লাগি দেখাম আৰু কইনাটোক আপোনালোকক দেখাই নাৰব কইনাটোকো দেখাম সকলো দেখাম কিন্তু বৰ্তমান বহুত কাম আছে এই কামখিনি কৰি লওঁ তাৰপিছত দেখাই আছো আৰু আমাৰ বৰমাহঁতৰ এই লোকেশ্যনখিনি মোৰ বহুতে বেছি ভাল লাগে কাৰণ সেইফালে আছে এখন চাব পাৰে ধুনীয়া পাহাৰ এই তো বিয়াৰ বস্তুবিলাক নিবলৈ আহি গ'ল এখন ই ৰিক্সা আৰু এই ৰিক্সাখনতে যিখিনি বস্তু বাকী আছে সেই গোটেইখিনি লৈ যাম তো এতিয়া যাই আছো আমি ঘৰৰ পৰা বিবাহ ভৱনলৈ আৰু গোটেই ই ৰিক্সাখনত চব বস্তু ভৰ্তি হৈছে আৰু ওপৰতে আছে বগাই আছে কল পুলি কিবা পুলি চব পুলি আছে আৰু এই বস্তুখিনি ৰাতি এতিয়া লৈ যাম আনলোডিং কৰিম আৰু কালিৰ পৰা এইযোৰা ড্ৰেছে পিন্ধি আছো ড্ৰেছযোৰা খালাব টাইমে পোৱা নাই তো এতিয়া ভালকে বস্তুখিনি থম তাৰপিছত ধুনীয়াকৈ ফ্ৰেছ হয় আৰু আহিম ফাইনেলি আহি পালো আমি আমাৰ বিবাহ ভৱন আৰু ইয়াতে হ'ব আৰু গেটখন খোলা নাই এতিয়া গেটখন খুলিম আৰু ওপৰত চাক এই ফুলডাল চাক না কিমান ধুনীয়াকৈ আছে আৰু এই বিবাহ ভৱনটোৰ সন্মুখেদি এইটো হাইৱেটো আৰু এইফালে আছে মালি ধাবা মালি মানে আমিও মালি মানুহ দিয়কচোন নাম কাৰণে মালি ধাবা আৰু এই ভৱনটোৰ নাম হ'ল চিনাকি ভৱন এয়া চাক চিনাকি ভৱন আৰু যোৱা ৰাতি বিবাহ ভৱনৰ যিমান যি ডেকৰেশ্যনৰ কাম থাকে কিবা থাকে সকলোবিলাক যোৱাকালি শেষ কৰি দিছো গেটৰ মুখত এনেকুৱা কিবা কিবি ডিজাইন আছে এতিয়া কোনো নহওঁতে আমি ৰাতিপুৱাই আহি পালো বিবাহ ভৱন আৰু বিবাহ ভৱনত আৰু ভিতৰত কেনেকুৱা কি ডেকৰেশ্যন কৰিছে বলক একবাৰ আপোনালোককো দেখাই দিম এয়া ৰাতিপুৱাৰ ফাৰ্ষ্ট যাত্ৰা আৰু এইফালে আপোনালোকে দেখিছে গোটেই চকী টকী সকলো কালিয়ে চব ৰেডি হৈ আছে মানুহবিলাকে বহিবৰ কাৰণে এইফালে চকী আৰু এইফালে কইনা বহিবৰ কাৰণে ইয়াতে ধুনীয়া এখন চফা দিছে এনেকুৱা আৰু ইয়াতে বহিব কইনা কিন্তু কইনা বহাৰ আগতে মই একবাৰ যাত্ৰা কৰি চালোঁ ৰ'ব ভালে লাগে কিন্তু বহি কিনে আৰু পিছফালে এনেকুৱা ধুনীয়াকৈ ফুল চুলৰ কিবা কিবি দিছে এইবিলাক ডুপ্লিকেট ফুল দিয়ক অৰিজিনেল ফুল নহয় আৰু গান শুনিবৰ কাৰণে ইয়াতে বক্সো এটা আছে মানে বিবাহ ভৱনত এইবিলাক যে সকলো বস্তু থাকে মই গমে পোৱা নাছিলোঁ মানে বক্সৰ পৰা আদি কৰি চব থাকে মানে চব আৰু এইফালে বিয়া খাব অহা মানুহবিলাকে ফটো উঠিবৰ কাৰণে ইয়াত এটা এনেকুৱা চেলফি পইণ্টো বনাই দিছে ধুনীয়াকৈ এটা লাহৰ দৰে এনেকুৱা বনাই দিছে আৰু এইফালে ফুল চুল এইবিলাক ডুপ্লিকেট ফুল হৈ দিয়ক আৰু মই যিহেতু ইয়াতে যোৱাকালি আহিলোঁ যোৱাকালি অহাৰ কাৰণে ভণ্টি অহা নাই আৰু আজি আহিব ভণ্টি মা গোটেইবিলাকে একেলগে আহিব খুৰীমাহঁতে সকলো আহিব বিয়াত এতিয়া আৰু এইযোৰা ড্ৰেছ খালে কিনে ভাল নতুন ড্ৰেছযোৰা পিন্ধি আহিম আৰু এইফালে আছে আইনাখনত একবাৰ থপৰাটো চাই ল'ম আৰু বিবাহ ভৱনটোৰ এই ৰুমটোতে থাকিব বিয়া মণ্ডপটো সেই ৰুমটোতে দৰা কইনাই মালা পিন্ধাব আৰু বিয়াখন চলাই নিয়া হ'ব এইটো হৈছে ডাইনিং ৰুম আৰু ইয়াতে হ'ব খোৱা লোৱা যি কাম থাকে সকলোবিলাক খোৱা লোৱা কাম এইটোৱে হ'ব সৰু সুৰা নহয় দিয়ক এইটো বহুত ডাঙৰ হয় একদম বহুত ডাঙৰকৈ হয় আৰু বহুতবিলাক মানুহ ইয়াতে খাব পাৰে খাই লৈ উঠি হাত ধোৱাৰ কাৰণে তাৰ কাৰণে ইয়াতে সকলো ব্যৱস্থা আছে একচুৱেলি মই ভাবা নাছিলোঁ যে বিবাহ ভৱন তাত ইমানখিনি সুবিধা থাকে আৰু এইটো হৈছে আমাৰ ভঁৰাল ঘৰ আৰু ভঁৰাল ঘৰত এইবিলাক চব বস্তু আছে চিলিণ্ডাৰ কিবা কিবি যিমান যি গাইজ মানে কাম কৰা মানুহ নাই আৰু ৰাতিপুৱাই আমি দুটা আহিছোঁ সেইকাৰণে আমি দুটাই কাম কৰিব লগা হৈছে সেই আলু বস্তা দাঙিব পৰা নাই আৰু আমি দুটাই পুৰা নেৰানেপেৰাকৈ বিয়াৰ কামত পুৰা লাগিছোঁ একদম এয়া হৈছে মাহৰ দালি আৰু মাহৰ দালিখিনি আমি আৰু সকলোৱে জানে বিয়া এক ঘৰত কিমানবিলাক কাম থাকে আমাৰ কেমেৰামেনে বৰ্তমান কেমেৰা মাৰিব বাহিৰে এইগিলা কাম কৰি আছে আৰু এইগিলা কৰাৰ পিছত যাব কেমেৰা মাৰিবা আৰু ফটোগ্ৰাফাৰ আমি বেলেগৰ পৰা হায়াৰ কৰা নাই চব ঘৰৰে মানে বেলেগৰ নাই সেইকাৰণে একেলগে কেমেৰা মাৰা হ'ব লগতে বেলেগ কামো কৰা হ'ব তো ফাইনেলি এতিয়া গা চা ধুই পুৰা একদম ৰেডি হৈ গ'লোঁ আৰু আহি গ'লোঁ ডাইৰেক্ট আমাৰ ভৱনত আৰু ইয়াতে হৈছে আমাৰ বাইদেউৰ বিয়া তো চালো ভিতৰে কেনেকুৱা কি হৈ আছে একবাৰ চাই লওক আৰু এয়া মোৰ লগত আছে অমৰ ভাই কেনেকুৱা আমাৰ একচুৱেলি ভাগিৰে মানুহ হয় কিন্তু আজি লগ পালোঁ আৰু বলক এতিয়া ভিতৰত যাওঁ ভিতৰত কেনেকুৱা কি পৰিৱেশ চাওঁ একবাৰ আৰু এইফালে আমাৰ কেমেৰামেনসকল বহি আছে সকলোৱে চিনিয়ে পায় এয়া হৈছে জিন্তু ভাই কি খবৰ বাঁহাতেৰি দিলোঁ আৰু ইয়াকতো চিনিয়ে পাই ক'বই নালাগে আৰু সেইফালে বহি আছে আমাৰ কইনা আৰু লাইফত আজি প্ৰথমবাৰ কইনাক আজি মেকআপ কৰা দেখা পাইছোঁ কইনাক মানে অতদিনে বিনা মেকআপতে দেখি আছোঁ কিন্তু আৰু এইফালে আছে আমাৰ বাইদেউ আৰু বাইদেউক মই চিনাকি কৰি দিম এয়া হৈছে আমাৰ বৰমাহঁতৰ বাইদেউ আজিক লাগি মই যিমান দেখা পাইছোঁ বিনা মেকআপতে দেখা পাইছোঁ আজি বিয়াৰ দিনা প্ৰথমবাৰ আজি মেকআপত দেখা পাইছোঁ আৰু এইফালে আমাৰ মায়ো আহিছে আমাৰ কইনাৰ লগত বোলে আমাৰ মায়ে বোলে ফটো উঠাই ৰ'ব যাই কিনে আমাৰ আপিক দেখাব এইবাৰ আৰু কইনাটো যি কাৰণে আছে আৰু অহাকালি পৰা আমি বুজাই দিম কইনাক কেনেকুৱা লাগি আছে আৰু আপোনালোকক কৈ দিম বাইদেউ ক'ত যাই আছে বাইদেউ যাই আছে একেবাৰে লৱাৰ আছামৰ পৰা ডাইৰেক্ট আপাৰ আছাম মানে লখিমপুৰত যাব এয়া তো খাই লৈ বৰ্তমান ইয়াতে সকলোৱে বহি আছোঁ আৰু আমাৰ কেমেৰামেনসকলতো ক'বই নালাগে মানে সিহঁতৰতো ৰেচে নাই ৰাতিপুৱাৰ পৰা কেমেৰা মাৰি আছে আৰু বৰ্তমান মানুহ হোৱা নাই ৰ'ব যেতিয়া লাহে লাহে আন্ধাৰ হ'ব তেতিয়া মানুহ ভৰ্তি হ'ব আৰু এইফালে আমাৰ কইনা সাজি কাছি ৰেডি চাহ খাবি ইফালে এটা হেণ্ডশ্বেক দিয়া কি খবৰ বিয়া খাব আহিছা ভাত খাইছা নাই চাহ খাইছা নাই
চাহ খাইছা নাই খাবি আৰু একবাৰ যা খাবি যা যা চাহ খা আৰু আমাৰ লগত আছে আজি জিন্তু বাই আজি কেনে লাগছে আহি কিনে হা ছোৱালী চাই আছা না ভাই হা অ আজি অলপ ভাল হৈছে নেকি আজি ভাল হৈছে অ হা দেখছি ইগিলা চলি এটা কেমেৰামাৰ বাহিৰতে আঁতি চাই আছে নিজৰ কামটো ভালকে কৰা গোটেই গম পাইছা তো এতিয়া ফাইনেল ফটোশ্বুট হৈছে কইনা এতিয়া ড্ৰেছ চেঞ্জ কৰিব মানে তো ড্ৰেছ চেঞ্জ কৰিব যিহেতু তাৰ কাৰণে এটা ফাইনেল ফটোশ্বুট হৈ আছে মানে ৰ'ব ক'ত বা লুকি আছে না আহিয়ে পোৱা নাই তো ফাইনেলি ৰাতি 1মান বজাত আমাৰ দৰা আহি পালে আৰু দৰা আহিছে একদম লখিমপুৰৰ পৰা আৰু প্ৰায় 12 ঘণ্টা যাত্ৰা কৰাৰ পিছত তেওঁলোকে লখিমপুৰৰ পৰা ডাইৰেক্ট কামৰূপৰ মিৰ্জা আহি পাইছে তো মোবাইলৰ ঘড়ীত এয়া বাজিছে ৰাতিৰ 1:46 তো এতিয়া ফাইনেলি বিয়া চিয়া শেষ আমিও যাম ঘৰত এই ৰাতি ঘৰতনো ক'ত যাম চাই ল'ম কি হয় তো দৰা কইনা এতিয়া ফাইনেলি বিদায় দিলো আৰু বৰ্তমান আমি আছো বিবাহ ভৱনত এইটো হয় ষ্ট'ৰ ৰুম আৰু ষ্ট'ৰ ৰুমত ইয়াতে ধুনীয়াকৈ দুখন বিচনা আছে এখন বিচনা দুখন ধুনীয়াকৈ জৰা লগাই দিলো আৰু আজি ৰাতিটো আমি ইয়াতে 5টাত থাকি কিনে কালি ৰাতিপুৱা ইয়াৰ পৰা যাম ইয়াতে মানে ৰুম ফ্ৰেছনাৰ মাৰি কিবা ফ্ৰেছনাৰ মাৰি একদম উৎপাত কৰি দিছে মানে শান্তি দিয়া নাই ইয়াতে তো সকলোকে গুড নাইট তো নেক্সট নতুন এটা ভিডিঅ'ত সকলোকে লগ পাম এতিয়ালৈকে বাই বাই গুড নাইট